নমস্কাৰ। প্ৰথম পৰ্যায়ৰ ৰেংমা বনাঞ্চলৰ উৰিয়ামঘাটৰ যিসমূহ ঠাইত উচ্ছেদ হৈ গৈছিলে তাৰ পিছৰ পৰিৱেশ কেনেকুৱা হৈছে আমি দেখুৱাবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সেইসমূহ ঠাই আচলতে প্ৰকাণ্ড ইয়াত তামোল বাৰী আছিলে, কিন্তু বৰ্তমান প্ৰশাসনে বা বন বিভাগে গছ পুলি ৰোপণৰ কাৰণে এই ঠাইসমূহ আচলতে এনেধৰণে তামোল গছ বা অন্যান্য যিসমূহ গছ গছনি কাটি মাটিডোখৰ উলিয়াই থকা দেখিছোঁ আমি। প্ৰস্তুত কৰিছোঁ আপোনালোকক দেখাম বুলি। বৃহৎ এটা এলেকা, আমি সোণাৰী বিলত আছোঁ। সোণাৰী বিলৰ এইসমূহ ঠাই এনেধৰণে এতিয়া তামোল গছসমূহ কাটি পেলোৱা হৈছে। এই ঠাইসমূহ বনানীকৰণৰ কাৰণে বন বিভাগে পদক্ষেপ হাতত লৈছে। গতিকে আশা কৰিছোঁ ইয়াত খুব এখন ভাল সুন্দৰ বননি হ'ব, গছ গছনিয়ে ভৰপূৰ হ'ব, আমি সেয়াই আশা কৰিছোঁ। নগা পাহাৰ। থেংক ইউ।